আপোনালোকৰ মাজত অসম্মানী পেপাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। পেপাৰ প্ৰথম নিউজ আপোনালোকে অনুভৱ কৰক। ৰাজনীতিৰ মাজত এখন কূটনীতিৰ মাজত এখন কালি ব্ৰহ্মপুত্ৰত এখন ইতিমধ্যে এখন ফেৰী ফেঁচি যোৱা অৱস্থাত সেই ফেৰীখনত গাখীৰ আহিছিলে এখন বিয়াৰ কাৰণে। সেই বিয়াৰ কাৰণে এতিয়ালৈকে গাখীৰ পানীৰ লগত মিক্স হৈ পেলানি এতিয়া নদীৰ পানী সম্পূৰ্ণ গাখীৰ লগত মিক্স হৈ পানীও বগা হৈ পৰিছে বুলি জনাইছে। নলবাৰীৰ মাজত অঘটন ঘটনা ঘটি থকা গুৱাহাটীৰ সু নাইকিয়া হাতীটোৱে কালি সম্পূৰ্ণ অসমখনৰ গুৱাহাটীত সুৰডাল লগাবলৈ যাওঁতে ইতিমধ্যে গুৱাহাটী মানুহখিনিয়ে প্ৰক্সেছ কৰিছে বুলি গম পোৱা গৈছে। এতিয়া সম্পূৰ্ণ এটা বিষয় বিকম পাতি আপোনালোকক ক'বলৈ লাগিব। মেট্ৰিক পৰীক্ষা উপলক্ষে বহুত ডেকা লোৱা সম্পূৰ্ণ বাপেক মাকক এতিয়া কুটুৱাইছে, লেটাৰ পাৰিছে। এতিয়া বাপেক মাকে ষ্টেটমেণ্টত গাড়ী দিব নোৱাৰা গতিকে এজন পুৰুষে সম্পূৰ্ণ এখন ঘৰ দুৱাৰ সম্পূৰ্ণ দৰ্জাত ৰাতি আহি গু মাৰি ওৱান শ্বপ আহি বাপেক মাকক পৰিস্থিতি সম্পূৰ্ণ একেবাৰে শেষ কৰি দিছে বুলি গম পোৱা গৈছে। মণিমণি নামৰ এজনী ডাঙৰ হোটেলৰ এজন মেনেজাৰক ভাল পাই বুলি কথাটো সম্পূৰ্ণ মেট্ৰিক পৰীক্ষাত হেনো ৰিজাল্টত ওলাই পৰিছে। তাই সেইটো কাৰণে প্ৰেমত পৰি থকা সম্পূৰ্ণ তাইৰ ছাবজেক্ট আৰু পেটিন কমি যোৱা গতিকে ইতিমধ্যে সেই ছোৱালীজনীখনৰ বাপেক মাকে বৰ শাসনে ৰাখিছে বুলি গম পাইছে। তাই দুমহলৰ পৰা জাপ মাৰি দিম বুলি কৈছে। যদি মই সম্পূৰ্ণ তেখেতে মেনেজাৰজনক মই তেতিয়া কনফাৰ্ম হ'ব ন, মই যদি যাব নোৱাৰোঁ তেখেতে জাপ মাৰি দিম বুলি এতিয়ালৈকে পৰিস্থিতি লৈ আছে বুলি গম পোৱা গৈছে। প্ৰেম প্ৰীতি বাঢ়ি গৈছে বুলি গম পোৱা গৈছে। অসমত ৰাজনীতিক কূটনীতিয়ে পেট কুলি অসমখন ধ্বংস কৰি নিয়াৰ সম্ভাৱনা আছে বুলি গম পোৱা গৈছে। প্ৰতিনিধিয়ে কালি অঘটন ঘটনা ঘটি থকা অৱস্থাত এঘৰ মানুহৰ সম্পূৰ্ণ এটা নিগনিয়ে সম্পূৰ্ণ এটা পৰুৱা বানকত কাজিয়া লাগি সম্পূৰ্ণ সেইটো কাজিয়াখন এতিয়া সম্পূৰ্ণ জালুকনী থানা এৰেষ্ট কৰিবলৈ বনাব। জালুকনী নিগনিটোকো উঠাবলৈ পোৱা নাই, পৰুৱা বানকো সম্পূৰ্ণ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই গতিকে চেষ্টা চলাইছে বুলি কৈছে। পৰুৱাই সম্পূৰ্ণ গৈ পেলাই গাঁতৰ মাজৰ পৰা কৈছে যে আপোনালোকে আমাক ধৰিব নোৱাৰে বুলি কৈছে। নিগনিয়েও নেগু দাঙি কৈ দিলে, যি হেনো গৈ এতিয়া দুমহলীয়া ওপৰত উঠি মাৰুৱাই পেটিত সম্পূৰ্ণ প্ৰিয় মগুমাটো খাই আছে। ধন্যবাদ।